ফ্ৰেণ্ড, মই এটা বিশেষ টপিকৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। সেইটো হৈছে মানুহে গোন্ধ বা যিকোনো বস্তুৰ গোন্ধ কিয় মনত ৰাখিব নোৱাৰে। গোন্ধ আমি সকলোৱে ভাল পাওঁ, বা যিকোনো বস্তু ফুলৰ গোন্ধ এইবিলাক আমি সকলোৱে আমি শুঙি ভাল পাওঁ, বা আমি গোন্ধ লৈ সকলোৱে ভাল পাওঁ। কিন্তু গোন্ধবিলাক আমি মনত ৰাখিবলৈ কিয় নোৱাৰোঁ? আমি মনত ৰাখিবলৈ এইকাৰণে নোৱাৰোঁ যে নাকৰ ওপৰত যি অংশ থাকে, অকণমান অংশ থাকে, সেই অংশখিনিৰ নাম হৈছে অলফেক্টৰী। আৰু এই অলফেক্টৰী সেইটো এটা স্নায়ু বা গোন্ধজনিত স্নায়ু। কিন্তু এই স্নায়ুটো আচলতে মগজুৰ সৈতে কোনো ধৰণৰ সংলগ্ন হৈ নাথাকে। আৰু নাকৰ পৰা আঁতৰাই নিলে আমি এই গোন্ধ পোৱা বস্তুবিলাকৰ আচলতে আমি পাহৰি যাওঁ, আৰু কোনটো বস্তুৰ কেনেকুৱা গোন্ধ সেইটো আমি পাহৰি যাওঁ অট'মেটিকলি। আৰু যদি এইখিনি কথা ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।